ঐ কথা এটা শুনিছনে নাই কি এই ভাস্কৰ দাই ছোৱালী আনিল নহয় হে কি ক ছোৱালী আনিল বল 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 এই বল 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 চাই মানে কেনেকুৱা ছোৱালী ছোৱালী ঐ বৌচোন ৰাতিপুৱা ৰাতিপুৱা কাটি মুচি আছো ঘৰত এই ৰ মই মাতি দিওঁ ৰ ঐ ঐ নালাগে নালাগে ৰচোন ৰ সেই এডাল গ'লেই বে হে অ' নবৌ ঘৰ মুচি আছে অহ কিনো কৰিবা উপায়তো নাই তোমালোকে তাতে ৰলা যে অ' নবৌ ভালে আছেনে নবৌ ভাস্কৰ দা আছেনে ঘৰত তাকে বিচাৰি আহিছিলোঁ ঐ নব ইহঁতকেইটা এনে কৈছে বুজিছে ইহঁতকেইটাই আপোনাকে চাব আহিছে নাই 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 নবৌ হে এ নবৌ সি এনে কৈছে অ' এনে কৈছে দেউতাহঁত ধান্দা কৰবাত বল 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 এবাৰ বল হেৰি শুনিছেনে উঠকহে ইমান দেৰি কোনোবা শুই থাকেনে বাৰু ইছৰাম অলপ চাই চিতি আহিব নোৱাৰানে এই চাই চিতিয়া আহিছিলো পিছে কোনেনো জানে ক তুমি যে ঘৰ মুচিছা বুলি হয়নে দিয়া উঠা এপাহি গোলাপ হৈ বুকুতা সতই উশাহতে জাননে তই সঁচাকে বতাহতো জাননে ভাৱনাটো সঁচাকে ঐ বল বল এইটো ঐ কি কৰি থাকে নহয় এইটো ধানৰ ভঁৰালহে
এইটো ধানৰ ভঁৰাল ধানৰ ভঁৰাল হে মই নামঘৰ বুলিহে ভাবিছিলোঁ ধানৰ ভঁৰাল